ইয়াৰ নাম সাউণ্ডত আছে মোৰ নাম ললিত চুলিয়া ললিত ওৰফে মাইক ব্ৰেন ওৰফে কি পেটুৱা তামোল মোৰ মানে প্ৰিয় আৰু বেলেগ বস্তু খাইছা নি বেলেগ বস্তু কেতিয়াবা খাই দিওঁ কেতিয়াবা খাই দিয়া আজি খাইছা নি আজি নাই খোৱা আজি নাই খোৱা ন বঢ়িয়া গুড বয় বহুত কষ্ট হৈছে তথাপি আমি অনুষ্ঠান ধুনীয়াকৈ পাতিব চেষ্টা কৰিছিলোঁ গতিকে ৰূপ বৰুৱা আহিছে আমাৰ তনুজা বাইদেউ আছে আৰু বহুত শিল্পী আমাৰ উপস্থিত হৈছিলে আজি অনুষ্ঠানটো আমি চাৰিআলিতে ধেমাজি চাৰিআলিতে ধুনীয়াকৈ আমি উদযাপন কৰিলোঁ গতিকে সকলোৱে সহায় দিয়াৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ আমাৰ মিচিং কমিউনিটিৰ চবচে ফাৰ্ষ্ট বিমিউজ তনুজা বাইদেউ মোৰ বাইদেউ হয় কিন্তু তেওঁৰ পুত্ৰ মোৰ বেণ্ডৰ মেম্বাৰ হয় মোৰ বন্ধু MFD আজি আমাৰ যিটো ভূপেন হাজৰিকাদেৱৰ জন্মতিথি যিটো প্ৰগ্ৰাম আজি ৰাখিলে আজি সঁচাকৈ একদম হৃদয়স্পৰ্শী এটা প্ৰগ্ৰাম অসমীয়া থকালৈকে অসমীয়া জাতি থকালৈকে ব্ৰহ্মপুত্ৰ থকালৈকে ভূপেন দা সদায় অসমীয়াৰ বুকুত থাকিব তেখেতৰ বিষয়ে কিবা কোৱাৰ ধৃষ্টতা আচলতে আমাৰ নাই বুলিয়ে ক'ব পাৰি ভূপেন দাটো আমাৰ চিৰনমস্য এজন আমাৰ বিশ্ববৰেণ্য শিল্পী আমি কৰি আহিছোঁ প্ৰতি বছৰ কৰি যাম ভূপেন দা সদায় থাকিব আমাৰ মাজত চিৰপ্ৰবাহমান হৈ থাকিব ব্ৰহ্মপুত্ৰৰ দৰে আৰু খালি গৰমটো বহুত আজি আৰু আমাৰ ৰূপদাক ভাইটি দেখাত ডাঙৰ যে সেইকাৰণে হেল্ল' মনৰক চেষ্টা কৰিম তেওঁৰ গীতবোৰ যিমান পাৰোঁ শুদ্ধকৈ গাবলৈ তাত গৈ দেখুৱাইছোঁ কেনেকুৱা চাই থাকক হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই চেনেল নতুন ব্লগ এটাত সকলোকে স্বাগতম জনাইছোঁ আজি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্মতিথি গতিকে আমাৰ ধেমাজি মেইন চাৰিআলিত ধেমাজি শিল্পী সমাজ আৰু বহুকেইটা সন্থাই মিলি ভূপেন হাজৰিকাদেৱৰ জন্মতিথিটোৰ আয়োজন কৰিছে গতিকে আমি তালৈ আজি গীত পৰিৱেশন কৰিবলৈ গৈ আছোঁ লগতে এইফালে মোৰ বন্ধুত আহি গ'ল আমাৰ কাজিন অভিজিত কোন যাম চাৰিআলি যাবা হয় নি অঁ আচ্ছা একো নাই ব্লগিং চলি আছে আমি গৈ আছোঁ এতিয়া চাৰিআলি এপাক মাৰিলে ভাল লাগিব তো আমাৰ লগত আছে আজি মনাৰ্ক মইতো আছোঁৱে আৰু এইফালে মানজা আছে মানজা আজি কাহন প্লে' কৰিব তাৰপিছত আৰু এজন ককাই দিওঁ দয়া ব'লা তো ঠিক আছে আমি গৈ থাকোঁ লগ পাম সকলোকে গাড়ীত বহি লওঁ এইফালে মনাৰ্ক হেল্ল' মনাৰ্ক এইফালে আছে আমাৰ তনুজা বাইদেউ চ' আমি এতিয়া মনাৰ্কৰ মম আৰু আমি এতিয়া শ্ব'লৈ গৈ আছোঁ ধুনীয়াকৈ আৰু তাত অনুষ্ঠানটো আৰম্ভ হ'ল অলৰেডি চাওঁ কি হয় চেষ্টা কৰিম তেওঁৰ গীতবোৰ যিমান পাৰোঁ শুদ্ধকৈ গাবলৈ তাত গৈ দেখুৱাইছোঁ কেনেকুৱা হয় হেল্ল' এভৰিৱান আমি এতিয়া পাই গ'লোহি অনুষ্ঠান হোৱা জেগাত তাত পাই গ'লোহি আৰু এতিয়া আমি বেক ষ্টেজত আছোঁ এইফালে ষ্টেজটো অকণমান দেখাইছোঁ এইফালে ষ্টেজটো খুব ডাঙৰকৈ আয়োজন কৰা নাই কিন্তু ধুনীয়াকৈ পেণ্ডেল দি কৰিছে তো সেয়াই আমাৰ মাজত এতিয়া আমাৰ শিল্পী সমাজৰ বহুকেইজন মোৰ ককাই দিওঁ আছোঁ সকলো মিউজিকৰ মানুহ আছে আৰু এজন দাদা আছে তেওঁ মিউজিকৰে আৰু লগতে বহুত কিবাকিবি মানে বহুত কিবা কৰে এয়া আমাৰ জ্যোতিদা তেওঁ প্ৰথমে চিনাকি দি লৈছোঁ কাৰণ আমি মিউজিক আমাৰ ককাইদেউসকল আছে এইফালে ৰবীন্দ্ৰদা আছে দয়াদা আছে দয়াদাক আপুনি দেখালোৱে এইফালে আমাৰ নৱদা বিশেষকৈ ভূপেনদাৰ প্ৰগ্ৰেম বুলি কোৱাৰ লগে আৰু ঘৰত ৰৈ থাকিবতো নোৱাৰোৱে সেইটোৱে গতিকে গোটেইখিনি আজি একেলগ হৈছোঁ তেখেতৰ ৫৮ সংখ্যক জন্ম জয়ন্তী তেখেতৰ আমি উদযাপন কৰিছোঁ তেখেত আজি আমাৰ মাজত শাৰীৰিকভাৱে নাই যদিও আমাৰ কায়িকভাৱে সদায় আমাৰ মনৰ মাজত আছে অন্তৰত আছে আৰু অসমীয়া থকালৈকে অসমীয়া জাতি থকালৈকে ব্ৰহ্মপুত্ৰ থকালৈকে ভূপেন দা সদায় অসমীয়াৰ বুকুত থাকিব কিবা ক'ব বিশ্ববৰেণ্য শিল্পী ডক্টৰ ভূপেন হাজৰিকাক নজনা মানুহ কোনো নাই তেখেতৰ বিষয়ে কিবা কোৱাৰ ধৃষ্টতা আচলতে আমাৰ নাই বুলিয়ে ক'ব পাৰি তথাপি তেখেতলৈ অকণমান তেখেতৰ চৰণত প্ৰণিপাত জনাবৰ কাৰণে ধেমাজি শিল্পী সমাজ আৰু আলাপ সংগীত গানৰ লগতে ধেমাজি ব্যৱসায়িকসকলে যিটো অনুষ্ঠান আজি আয়োজন কৰিছে জন্ম জয়ন্তী সঁচাকৈ খুব আদৰণীয় আৰু ভাল লাগিছে আজি ৰূপকো লগ পালোঁ ৰূপলৈ পৰিৱেশন কৰিব অলপ পাছত আমি তাৰ কাৰণে ৰৈ আছোঁ মই এংকৰিঙৰ দায়িত্বত আছোঁ তেওঁলোকে দিছে জনাই নজনাই কৰি গৈছোঁ আপোনালোকে আশীৰ্বাদ কৰিব বুলি আশা ৰাখিছোঁ ধন্যবাদ অ'কে থেংক ইউ এইফালে আমাৰ নৱদা মন্দা কিবা এটা কওক আমি প্ৰতি বছৰ আমি শিল্পী সমাজে আমি এই অনুষ্ঠান আয়োজন কৰি আহিছোঁ এই বছৰো কৰিছোঁ আমি খালি এইবছৰ বহুত গৰম পৰিছে গৰম হ'লেও ভাল লাগিছে আমি সদায় ভূপেন দাটো আমাৰ চিৰনমস্য এজন আমাৰ বিশ্ববৰেণ্য শিল্পী আমি
কৰি আহিছোঁ প্ৰতি বছৰ কৰি যাম ভূপেন দা সদায় থাকিব আমাৰ মাজত চিৰপ্ৰবাহমান হৈ থাকিব ব্ৰহ্মপুত্ৰৰ দৰে আৰু খালি গৰমটো বহুত আছে দাদা এইবাৰ দয়াদাৰ গান দুটিমান গীত গাই থৈ গ'ল আৰু এইফালে মানজা সাজুনে ৰেডি নে আপুনি শ্ব' কৰিবলৈ ৰেডি জানো বজাব পাৰিম জানো चले एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह আমাৰ ধেমাজি শিল্পী সমাজৰ গোটেইখিনি মানুহে আছে আমাৰ ইমান শিল্পী আছে আমিতো বেক ষ্টেজত আছোঁ আমি সকলোৱে যাম আপোনাক দেখুৱাম আৰু আমাৰ ৰূপদাক क्या बोला तूने ৰূপ ভাইটি দেখাত ডাঙৰতে সেইকাৰণে ৰূপ ভাইটিক বিয়া পতা নাই ৰূপ ভাইটিক আগুৱাই যোৱা প্ৰেৰণা দিব লাগে আৰু তাৰ গানখিনি লাইক কৰিব লাগে শ্বেয়াৰ কৰিব লাগে আৰু তাৰ চেনেলটো ব্লগ কৰি আছে তাৰ চেনেল সবে সাবস্ক্ৰাইব কৰক লাইক কৰক আৰু সেইখিনি थैंक्स लव यू থেংক ইউ গাইজ তো ঠিক আছে আমি আগফালে গৈ দেখুৱাইছোঁ আমাক কি ওলাই Thank you. हेलो चेक हेलो ठीक है सर हेलो 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 चेक हेलो এই মঞ্চত ৰূপ বৰুৱা তেখেতক আমি অনুষ্ঠান আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছোঁ সকলোকে নমস্কাৰ জনাইছোঁ প্ৰথমতে মই আজি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্মতিথিত তেওঁক ওলগ জনাইছোঁ আৰু উপস্থিত আমাৰ শিল্পী সমাজৰ লগতে উপস্থিত সকলো ৰাইজক শিল্পী সমাজৰ সদস্য সকলোকে আৰু উপস্থিত ৰাইজ সকলোকে ওলগ জনাইছোঁ নমস্কাৰ জনাইছোঁ মইতি যাব ধৰাৰো দিগে দিবাগে নৰো মই লৈ তোৰ পৰা মিচিচিপি হৈ ভলগাৰে চালো অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ পেৰিছ পাবতি ললো মই এলোৰাৰ পৰা পুৰণিৰ চিকাগোলে কঢ়িয়ালো বাৰে বাৰে দেখো বাটৰ মানুহ আপোন হৈছে পৰ সি মই যাব দেখিছোঁ অনেক গগন চুম্বী অট্টালিকাৰ শাৰী তাৰ সাথে দেখিছোঁ কতনা গৃহহীন নৰনাৰী মই যাব ভগালো দিগে দেবাগে লৰুৰে বিচাৰি দি যাব মই এটি যাব ধৰালো দিগে দেবাগে লৰুৰে যাব মই এটি যাব
Jenny Joy, Bonacoy, Jenny Joy, Bonacoy, Medhukago Jate, Me dekha dekha tani nioro roje epa furil epa furil keli. Hello everyone, আমাৰ এটা শ্ব'টো হৈ আছে, কণ্টিনিউৱাছলি হৈ আছে। মই দুটিমান গীত গালোঁ আৰু ভুলে শুদ্ধে গালোঁ। আৰু এতিয়া আমাৰ মাজত আমাৰ শিল্পীৰ মাজত ৰঞ্জা বাইদেউ আছে, আমাৰ বিপ্লৱ দা আছে। বিপ্লৱ দা কিবা এটা কওক, আজি এওঁলোকে ৰাতিপুৱাৰ পৰা লাগি আছে আয়োজনত। কওক কিবা এটা কৈ দিয়ক আপোনাৰ ফালৰ পৰা। আজি 97 সংখ্যক যিটো আমাৰ উপজা দিনৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ উপজা অনুষ্ঠান আমি আনুষ্ঠানিক পাতিছিলোঁ ইয়াত ধেমাজি চাৰিআলিতে। গতিকে বহুত কষ্ট হৈছে, তথাপিও আমি অনুষ্ঠান ধুনীয়াকৈ পাতিবলৈ চেষ্টা কৰিছিলোঁ। গতিকে ৰূপ বৰুৱা আহিছে, আমাৰ তনুজা বাইদেউ আছে আৰু বহুত শিল্পী আমাৰ উপস্থিত হৈছিলে। আজি অনুষ্ঠানটো আমি চাৰিআলিতে ধেমাজি চাৰিআলিতে ধুনীয়াকৈ আমি উদযাপন কৰিলোঁ। গতিকে সকলোৱে সহায় সহযোগিতাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু বিপ্লৱ দাও যিটো গীত গালে সেইটো মই লগত দিমেই, আপোনালোকে চাব। তেওঁ এজন খুব ভাল, বহুত ভোকেলটো বহুত ধুনীয়া, সেইটো ছাৰপ্ৰাইজ এটা আপোনালোকে চাব। থেংক ইউ থেংক ইউ। এইফালে তঞ্জা বাইদেউ কিবা এটা কওক। আমাৰ মিচিং কমিউনিটিৰ চবচে ফাৰ্ষ্ট বিমিউজ তঞ্জা বাইদেউ মোৰ বাইদেউ হয়, কিন্তু তেওঁৰ পুত্ৰ মোৰ বেণ্ডৰ মেম্বাৰ হয়, মোৰ বন্ধু। কিবা এটা কওক। থেংক ইউ তঞ্জা, থেংক ইউ। এইফালে আছে আমাৰ বিনাবা, আমাৰ শিল্পী সমাজৰ অন্যতম এগৰাকী কণ্ঠশিল্পী আৰু আমাৰ ছিনিয়ৰ বাইদেউ। কিবা এটা কওক। MFD আজি আমাৰ যিটো ভূপেন হাজৰিকাদেৱৰ জন্মতিথি যিটো প্ৰগ্ৰাম আজি ৰাখিলে, আজি সঁচাকৈয়ে একদম হৃদয়স্পৰ্শী এটা প্ৰগ্ৰাম। আজি মানে বহুত দিনৰ মূৰত আকৌ বহুত দিন যেন সজীৱ হৈ থাকিব, মনটো যেন সজীৱ হৈ থাকিব, তেনেকুৱা এটা অনুভৱ হৈছে। আপোনালোকে চাই থাকক সকলোৱে। বাই বাই বাইদেউ, বাই 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 বাই। হে মোর ধরিত্রী আয় শরণতে দিবা খায় প্রতিয় কর্মী সারনায় মাটি বিনে অভয় দয়া করা দয়া খিলা দয়া করা দয়া খিলা। হেল্ল' এভৰিৱান, এতিয়া আমি অনুষ্ঠান হৈ আছে। অনুষ্ঠান হোৱাৰ মাজতে আমি দুজন আমাৰ ব্যক্তিক চিনাকি কৰি দিছোঁ। এইফালে মোৰ ভাইটিৰ নামটো কৈ দিয়া। হাই, মোৰ নাম ৰাজ ইয়েন। ইয়েন আমাৰ চাউণ্ডত আছে। এইফালে আমাৰ কি আছিলে নামটো কৈ দিয়া। মোৰ নাম ললিত চুতীয়া। ললিত ওৰফে মাইক ব্ৰেণ্ড। अरे कहना क्या चाहते हो? ওৰফে কি? পেটুৱা। পেটুৱা। এওঁক পেটুৱা বুলি ক'লে চবেই চিনি পায়, চাউণ্ডত থাকে। কিবা খাই আছে নেকি? তামোল খাই আছে ন? তামোল মই খাওঁ, তামোল মোৰ মানে প্ৰিয়। यही नहीं, अभी और सुनिए। আৰু বেলেগ বস্তু খাইছা নি? বেলেগ বস্তু কেতিয়াবা খাই দিওঁ। কেতিয়াবা খাই দিয়া। আজি খাইছা নি? আজি নাই খোৱা। আজি নাই খোৱা ন? বঢ়িয়া, গুড বয়, গুড বয়।
আছে ব্ৰ লগ পাওঁ কিবা এটা কৈ দিয়া আজি বহুত ভাল লাগিছে ব্ৰক লগ পাই বহুত দিনৰ মূৰত আমাৰ বৰুৱা ভূপেন মামাৰ আমাৰ বেষ্ট সিংগাৰ থ্যাংক ইউ সো মাচ ইহঁতে এনেকৈ অনুষ্ঠানবিলাক আমাক হেল্প কৰি থাকে অনুষ্ঠানত লগ পাই থাকোঁ বিহু দিয়া লগ পাম বাই বাই যোৱা তোমালোকে লাগাগে আৰু দেখুৱাই আছোঁ ইয়াৰ পিছত কি হয় মই দেখুৱাইছোঁ বাই বাই खासी बरखियाई बांसुरी दोनों पे बही बाहोर बही दोनों पे बही बाहोर बही दूधता थे एते बिहुरा ए भूले दो गोरे ए ला 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 मोरे देखोते तो करबो बुझुते যদি যায় জীবন পূজা উদয় অজাত জনতা উদয় উহরা আমরে দেখতে প্রভাবন বধুমতে যদি যায় জীবন পূজা হেল্ল' এভৰিৱান এতিয়া আমি আমাৰ অনুষ্ঠান প্ৰায় শেষ হ'বলৈ হৈছেগৈ বহুতে গীত গালে আপোনালোকে বহুতৰ গীত চালে আৰু এতিয়া শেষলৈ আহিছোঁ আমাৰ ইয়াতে আৰু আমাৰ শিল্পী সমাজৰ আৰু আমাৰ ছিনিয়ৰ এজন মিউজিচিয়ান মনোজ দা আছে আৰু তেওঁলোকৰ সংগীবৃন্দসকল আছে ভাইটিকেইটা আছে তেওঁলোকক চিনাই কৰিম ফাৰ্ষ্টত মই মনোজ দা কিবা এটা কওক মনোজ দা কিবা এটা কওক আজি কেনেকুৱা লাগিলে আজি বহুত ভাল লাগিলে ভূপেন হাজৰিকা আজি জন্ম দিৱস আমি পালন কৰিলোঁ আৰু আমাৰ মাজত তেওঁ সদায় আছে আজি আমি জাষ্ট লগ খাইছোঁ আৰু খুব ভাল লাগিল আমি গোটেই মানে ধেমাজি আমাৰ পুৰণা গোটেই নতুন মিউজিচিয়ানখিনি লগ খালোঁ বহুত নম্বৰ লগ খাইছোঁ আৰু এনেকুৱা অনুষ্ঠানবিলাকতহে লগ পোৱা হয় বিশেষকৈ কাৰণ চবেই নিজৰ নিজৰ কৰ্ম ব্যস্ততাৰ মাজত থাকে গতিকে সেইটো এনেকুৱা অনুষ্ঠানবিলাক যেতিয়া হয় যেতিয়া আমি লগ খাওঁ সেয়াই আৰু কিবা শেষত ৰূপ বৰুৱা এটা ধুনীয়া চেনেল আছে প্ৰমোশ্যন নেকি আৰু মই সকলোকে লাইক শ্বেয়াৰ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ থেংক ইউ মনোজ দা থেংক ইউ ছ' মাছ মৰম কৰক ধুনীয়াকৈ সুন্দৰ সুন্দৰ গীত গাই আছে আৰু সুন্দৰ সুন্দৰ গীত আমাৰ কাৰণে আৰু গাই যাওক নতুন নতুন প্ৰচেষ্টা কৰি থাকক হয় এই আমাৰ সদায় আমি শুভেচ্ছা আছে হয় থেংক ইউ মনোজ দা থেংক ইউ লগ পাম অঁ আৰু এইফালে আছে আমাৰ নামটো কৈ দিয়া নিজে ক'ব লাগিব সুনীল কোঁৱৰ সুনীল য়েছ সুনীল কি হয় কি বজায় মই তবলা বজাওঁ মানে লেডাৰিষ্ট অঁ সৰু ল'ৰা ভাল বজাইছে আৰু এইফালে আছে ললিত ভাইটি নিজে নামটো চিনাকি কৰি দিয়া নমস্কাৰ মোৰ নাম ললিত শৰ্মা তুমি কি প্লে কৰা অলপ গীটাৰখনকে শিকি আছোঁ কিন্তু ললিতে ভাল বজায় আৰু আমি শ্ব' কৰিছোঁ বিহুত শ্ব' কৰিছোঁ হয়তো ভিডিঅ'ত আপোনালোকে দেখিছে গতিকে আজি আৰু অনুষ্ঠানটো আৰু শেষত আমি মেইন ষ্টেজৰ ওচৰত যাম তাৰ পৰা আমি ব্লগটো এটা সামৰিম আমি এতিয়া ব্লগটো সামৰিব আহিছোঁ অভিনয় হওক শেষত সকলোৱে এবাৰ ব্লগটো সামৰিব আহিছোঁ অনুষ্ঠানটো খুব ধুনীয়াকৈ গ'ল শেষত আপোনালোকে কিবা এটা কৈ দিয়ক অনুষ্ঠানটোৰ বিষয়ে ধুনীয়াকৈ সামৰণি সকলোৱে সহযোগিতা পালোঁ আৰু এনেদৰে সকলোৱে সহযোগিতা পাম ভৱিষ্যতে আৰু বিশেষকৈ সুধাকান্ত ভূপেন হাজৰিকাদেৱৰ এই অনুষ্ঠানবিলাক হ'লে ভালেই হয় জনপ্ৰিয় এটা অনুষ্ঠান হিচাপে অনুষ্ঠিত পাতিছোঁ বিশেষকৈ ৰূপবুঢ়া আহিছে গতিকে আমি ৰূপবুঢ়াক আমি ধন্যবাদ জনাইছোঁ মইতো মেম্বাৰ হয় গতিকে তেওঁ আহি আমাৰ লগত সহযোগিতা কৰাৰ কাৰণে আৰু বিশেষকৈ আমি গোটেইকেইটা আমি সময় মিলেৰে আমি অনুষ্ঠানটো হয় আৰু ব্লগটো বনোৱাৰ এটা কাৰণ আমি স্মৃতি হিচাপে গোটেই মেমৰিজবোৰ ৰাখিম এইবোৰ লাগে তাকে ধন্যবাদ বঢ়িয়া ত' থেংক ইউ ব্লগটো এটা সামৰিছোঁ মই এটা গৈ থাকোঁ বাই বাই সকলোকে বাই বাই দিছোঁ বাই 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 এতিয়া আমি যাওঁ বাই বাই পিছত লগ পাম ভাইটি খুলি দিয়া গেট খুলি দিয়া গেটখন গাড়ী গেটখন খুলি দিয়া ঠিক আছে ব্লগটো সামৰিছোঁ ইয়াতে আমি এতিয়া যাওঁ পিছত পুনৰ নতুন ব্লগ নতুন গানৰ মাজত লগ পাম সকলোকে বাই বাই থেংক ইউ ছ' মাছ